পৃথিৱীত ভাল মানুহ সকলোৱে বিচাৰে, কিন্তু মানুহৰ ভাল হোৱাটো কোনেও নিবিচাৰে। যিয়ে তোমাৰ এটা বেয়া ব্যৱহাৰৰ কাৰণে তোমাৰ ভাল 100টা গুণ পাহৰি যায়, সেইজন তোমাৰ আপোন নহয়। মানুহে হৃদয় ভঙা দুখ সহ্য কৰিব পাৰিলেও নিজৰ মানুহৰ অৱহেলা সহ্য কৰিব নোৱাৰে। স্বাৰ্থপৰ মানুহবোৰে অকল সুখৰ সময়ত লগত থাকে, দুখৰ সময়ত নহয়। যি মানুহে তোমাৰ দুখৰ সময়ত লগত থাকে, সেইজন মানুহক সুখৰ সময়ত পাহৰি নাযাবা। যাক আমি হৃদয়ৰ মাজত খুব যতনেৰে ৰাখোঁ, সি এদিন হৃদয় জ্বলাই দিব। কিছুমান সময়ত পৰিস্থিতি সলনি হ'ব পাৰে, কিন্তু মানুহজন নহয়। আমাৰ বুজাত ভুল হয়। অন্ধকাৰ আঁতৰ কৰিবলৈ যেনেকৈ পোহৰৰ দৰকাৰ, ভাল মানুহ হ'বলৈও ভাল সংগৰ দৰকাৰ। যাক সময় দিবলৈ গৈ তুমি নিজৰ সময় নষ্ট কৰিছা, সি এদিন সময় নাই বুলি তোমাক অজুহাত দেখুৱাব। সকলোৱে তোমাৰ কন্দা দেখি সান্তনা দিলেও তুমি হাঁহিলে সকলোৱে সুখী নহয়। কাজিয়া কৰাৰ পিছত যেতিয়া আকৌ মিলা যায়, সেই সময়ৰ নিচিনা ভাল লগা মুহূৰ্ত একোৱেই নাই। ধন্যবাদ।